লখিমপুৰৰ নাওবৈচা স্বাস্থ্য কেন্দ্ৰৰ অন্তৰ্গত প্ৰায় 17 গৰাকী স্বাস্থ্যকৰ্মীৰ দৰমহা কৰ্তনৰ প্ৰতিবাদত আন্দোলনৰ হুংকাৰ দিছে স্বাস্থ্যকৰ্মীসকলে। সোমবাৰৰ ভিতৰত এই সিদ্ধান্ত বাতিল নকৰিলে আন্দোলনৰ হুংকাৰ স্বাস্থ্যকৰ্মীৰ। উল্লেখনীয় যে লখিমপুৰ জিলাৰ এগৰাকী অতিৰিক্ত উপায়ুক্তই নাওবৈচা স্বাস্থ্য কেন্দ্ৰৰ এটেণ্ডেন্স ৰেজিষ্টাৰ পৰীক্ষা কৰি 17 গৰাকী স্বাস্থ্যকৰ্মীক কাৰণ দৰ্শোৱাৰ জাননী দিয়াৰ লগতে এদিনৰ দৰমহা কৰ্তনৰ নিৰ্দেশ দিছিল। ইয়াৰ প্ৰতিবাদত যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয়ৰ সন্মুখত বিক্ষোভ প্ৰদৰ্শন কৰি প্ৰতিবাদকাৰী স্বাস্থ্যকৰ্মীসকলে এইদৰে মন্তব্য কৰা আমাৰ সাংবাদিকৰ আগত। এই কোভিড মহামাৰীৰ সময়ত সন্মুখৰ যোদ্ধা হিচাপে আমি MPW আৰু SW সকলে এটা সাংঘাতিক আমি ৰোল প্লে কৰি আহিছোঁ। আমি ৰেপিড টেষ্টৰ পৰা ধৰি কোৱিন ভেৰিফাইঙৰ পৰা ধৰি কণ্টেইনমেণ্ট কৰাৰ পৰা ধৰি কণ্টেক্ট ট্ৰেচিং কৰাৰ পৰা ধৰি কোভিডৰ লগত ৰিলেটেড CCTVত ধৰি কোভিড ৰিলেটেড ইচ এণ্ড এভৰি প্ৰত্যেকটো কাৰ্যসূচীত আমি MPW আৰু SW সকলে এটা সাংঘাতিক আমি ভূমিকা পালন কৰি আহিছোঁ। আৰু আমাক যি দায়িত্ব দিয়া আছে সেই দায়িত্ব আমি কোনোদিনাই আমি তাৰ কোনো দায়িত্ব আমি খুব সুচাৰুৰূপে আমি পালন কৰি আহিছোঁ। কিন্তু অতি দুখৰ বিষয় হ'ল যোৱাকালি লখিমপুৰ জিলাৰ যি অতিৰিক্ত উপায়ুক্ত মহোদয়া আমাৰ নাওবৈচা ব্লক PSC বা ধলপুৰ ব্লক PSC আদি এনেকুৱা PSCবিলাকত তেখেতে ৰুটিন মাফিক ভিজিটত তেখেত গৈছিলে। আৰু সেই ভিজিটত তেখেতে আমাৰ কিছু সতীৰ্থৰ কেৱল মাত্ৰ উপস্থিতিৰ বহীত আমাৰ চহী নোপোৱাৰ অজুহাতত আমাৰ প্ৰায়সকল সতীৰ্থ বুলি তেখেতে চৌকছ নটিছ জাৰি কৰিবলৈ নিৰ্দেশ দিছে। আমি অত্যন্ত এই কথাটো এইকাৰণে আমি দুখিত হৈছোঁ যে আমাৰ কৰ্মস্থলী এজেগাত আমি সদায় ডিউটি পালন কৰিব লাগে, এজেগাত আমাৰ ডিউটি পালন কৰাৰ স্থানৰ কোনো সীমা নাই আজিৰ দিনটোত। আৰু প্ৰায় ৰাতি 9 বজালৈকে কেতিয়াবা 12 বজালৈকে আমি এনেকুৱা ৰিম'ট এৰিয়াত আমি কাম কৰিব লাগে য'ত কোনো নেটৰ ব্যৱস্থা নাই। আমি অফলাইনত আমি ভেকচিন দি পেলাই অনলাইনৰ কামখিনি ঘৰত আহি আমি 12 বজা পৰ্যন্ত আমি শেষ কৰিব লগা হয়। তাৰ কাৰণে আমি গভৰ্ণমেণ্টৰ পৰা কোনো আমি ডাটা তাত ইউজ কৰোঁ, মোবাইলৰ যি ডাটা ইউজ কৰোঁ তাৰ নামত আমাৰ কোনো আমি পইচা আমি দাবী কৰা নাই। আমি নিজৰ পেট্ৰল খৰচ কৰি পেলাই আমি গোটেইখিনি কাম কৰি আছোঁ, তাৰ বাবদ আমি কেতিয়াও পেট্ৰল দাবী কৰা নাই। ইমানখিনি নিস্বাৰ্থ সেৱা আগবঢ়োৱাৰ পিছত কেৱল মাত্ৰ এটা স্বাক্ষৰ উপস্থিতিৰ বহীত স্বাক্ষৰ নকৰাৰ যিটো বিষয়, সেই বিষয়টোত আমাৰ সতীৰ্থসকলৰ প্ৰতি তেখেতে যি ব্যৱস্থা লৈছে এই গোটেই ব্যৱস্থাটো আমি অতিশয় মৰ্মাহত হৈছোঁ। আৰু আমি কাম কৰাৰ আমাৰ যিটো স্পীড আমি মৰেলি আমি গোটেই ডেমলাইজ হৈ গৈছোঁ যে আমি আৰু কিমান কাম কৰিম, আৰু কিমান কাম কৰিলে আমি স্বীকৃতি পাম, আৰু কিমান কাম কৰিলেহে আমি চৰকাৰ আমাৰ প্ৰশাসনৰ আমি সুদৃষ্টি আদায় কৰিব পাৰিম। কেৱল মাত্ৰ এটা চহী আমাৰ বিষয় হ'ব নোৱাৰে। এইকাৰণেই হ'ব নোৱাৰে আমাৰ প্লেচ অফ পষ্টিং এজেগাত, আমাৰ ৱৰ্কিং প্লেচ আজিৰ দিনত এজেগাত আমি কোনে ক'ত ডিউটি কৰি আছোঁ বা কৰিব লাগিব, কাইলৈ ডিউটি আমাৰ ক'ত হ'ব আমি নিজে নাজানো। তেনেস্থলত আমি ব্লক PSCত গৈ চহী কৰি আহি আকৌ পুনৰ আমি কৰ্মস্থলীলৈ উভতি যোৱাটো এইটো কোনো কাৰণে সম্ভৱ নহয়। আৰু এইটো এটা সাংঘাতিক ইনজাষ্টিছ হৈছে আমাৰ ক্ষেত্ৰত। আৰু গতিকে এই গোটেই যিটো বিষয় যি আমাৰ কাৰণে কাৰণ দৰ্শোৱা যি আমাৰ জাননী জাৰি কৰিছে, এই জাননীৰ উত্তৰ দিবলৈও আমি ৰাজি নহয়। আৰু আমি এই গোটেই বিষয়টো আমি আপোনালোকৰ যোগেদি আমি জিলা প্ৰশাসনক অৱগত কৰিব বিচাৰিছোঁ। আৰু জিলা প্ৰশাসনক অৱগত কৰাৰ লগে লগে আমি অসম চৰকাৰৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়, অসম চৰকাৰৰ মাননীয় স্বাস্থ্যমন্ত্ৰী মহোদয় আমি তেখেতসকলক জ্ঞাতাৰ্থে আমি জনাব বিচাৰিছোঁ। কেৱল উপস্থিতিৰ বহীত এটা চহী আমাৰ কাৰণে কোনো শাস্তিমূলক কাৰণ হ'ব নোৱাৰে। আমি এই শাস্তি আমি উঠাই ল'বৰ কাৰণে আমি আমাৰ ফালৰ পৰা আমি এই দুই সংগঠনৰ ফালৰ পৰা আমি তীব্ৰ তেখেতসকলৰ প্ৰতি আমি অনুৰোধ জনাইছোঁ যাতে অনতিপলমে আমাৰ ওপৰত যি কাৰণ দৰ্শোৱাৰ যি জাননী জাৰি কৰা হৈছে এই শাস্তি তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগে। আৰু আমি এই জাননীৰ আমি উত্তৰ দিবলৈ আমি ৰাজি নহয়। আৰু ইয়াৰ অন্যথা আমি প্ৰয়োজন হ'লে আমি সমগ্ৰ লখিমপুৰ জিলাৰ 6টা ব্লকতেই আমাৰ সতীৰ্থসকলে কৰ্মবিৰতিৰ দৰে আমি কালিলৈৰ পৰা কাৰ্যকৰী হোৱাকৈ আমি কৰ্মবিৰতিৰ দৰে আমি কাৰ্যসূচী ল'বলৈ আমি বাধ্য হ'ম। ৰাহান আহমেদৰ ৰিপৰ্ট, দেশৰ খবৰ অসম।